নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱা প্ৰায় ৫টামান বজাতে মই চাহকণ বনাই বিচনালৈকে আনিলোঁ। মুখখনো ধোৱা নাই। আজি আমাৰ মা মানে ডুমডুমালে বুলি গৈছে। বাৰু চাহকণ খাওঁতে এজনীও পালেহি। দেখিছেনে বিস্কুটটো কেনেকৈ থুপি আনিছে মোৰ হাতৰ পৰা। বাৰু বিচনাৰ পৰা নামিলোঁ। এইপিনে বাবাই আলু ভাজিছিলে। ৰাতিপুৱা ভাত সাজ খাই আকৌ স্কুললৈ বুলি ওলাইছোঁ। যোৱাকালি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অনা নহ'লেই নহয়, আজি বোলে লৈ আহোঁগৈ। বাৰু আহি স্কুল পালোঁহি। পাই ভিতৰলৈ সোমাই গৈ কাৰ্ডখন লৈ আহিলোঁগৈ। লগত দেৱাশীষো গৈছিল। বাৰু কাৰ্ডখন লৈ আহি ঘৰ পালোঁহি। পাই আকৌ সন্ধিয়ালৈ আজি বাবাই পাৰ এটা আনিছিল। তাকে এইপিনে দাদাই চালিয়াছে গুচাই দিলে। তাৰপাছত মা মছলাখিনি মই ৰেডি কৰাত লাগিলোঁ। পিঁয়াজ, আলু, বিলাহী এনেকৈ এইবিলাক যোগাৰ কৰি দিয়াৰ পাছত বাবাই এইপিনে বনোৱাত লাগিলে। এইটো কথা কি ক'ম আৰু, সন্ধিয়া টাইমৰ পৰা মানুহ নোখোৱালৈকে জুহালৰ ওচৰতে থাকিব। বাৰু জোল অকণ টেষ্ট কৰোঁ বুলি মাংস অকণ খোৱা কোন আছে বাৰু। তাৰ ভিতৰতে এটা ময়ো। বাৰু এইপিনে ভাতটো হৈ গ'ল, চালি আছে। ময়ো ধুনীয়াকৈ সানি পিটিকি খাই চাওঁ কেনেকুৱানো হৈছে। এনেওতো চালিয়াই হ'ব। বাৰু ভালেই লাগিছে দেই খাই। আৰু আজিলৈ ইমানে আছিলে। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই। ছাবস্ক্ৰাইবটো কৰি দিয়া 60 হ'ব।